চাব পাৰে এইযোৰ মাটি তো হাতখনলৈ ধুনীয়াকৈ কঠীয়াবোৰ দেখাই নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো আপোনালোকৰ মই খেতি পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 7টা চাৰে 7টামান বাজিছে। তো মই ডাইৰেক্ট উঠি আহিছোঁ খেতি পথাৰত। মানে আজি আমাৰ পেক দিব মানে গাঁৱৰ মানুহে গম পাই মানে কঠীয়া ৰুব। তো কঠীয়াখিনি ধুনীয়াকৈ উঠাই থোৱা হৈছে, মানে বেলেগ মানুহে আমাৰ ঘৰৰ মানুহ আছে। তো সেইখিনি আমি মানে গাঁৱৰ তিৰোতা বা তেনেকুৱা ওচৰৰ খুৰীহঁতে এনেকৈ মানে কি সেই দিব কঠীয়া ৰুব। তো বলক আপোনালোকক ডাইৰেক্ট ভিউটো দেখাই দিওঁ। আৰু এই হৈছে আপোনাৰ কঠীয়া ধৰা, এই মই যে এটা ভিডিঅ'ত দেখাইছিলোঁ আপোনালোকক কঠীয়া পৰা ভিডিঅ'। তো কঠীয়াবোৰ পূৰা ওখ হৈ গ'ল। তো ধুনীয়া টাইমত কঠীয়াটো গাজিছে, মানে কঠীয়াটো দিয়াৰ ছটিয়াৰ পিছত মানে পূৰা বৰষুণ দিছে 3-4 দিন পিছত। তো ধুনীয়াকৈ মানে আমাৰ ক্ষয় ক্ষতি হোৱা নাই বাৰু, বানপানী কিমান। তো ধুনীয়াকৈ উঠিছে। তো এইখিনি পূৰা কঠীয়া আমি তাত ৰুম, আপোনালোকে দেখি আছে। তো ভালকৈ ধৰিব পৰা তাত ৰুম। তো বলক আপোনালোকক দেখাই যাওঁ সম্পূৰ্ণ ভিডিঅ'টো। এই আমাৰ পথাৰখন বহুত ডাঙৰ। তো আমাৰ এলেকাটো আপোনালোকে চাব পাৰে, বহুত ডাঙৰ পথাৰ এইখন। আমাৰ ঘৰৰ পিছফালে আছে। তো বহুত ডাঙৰ পথাৰ এইখন, আপোনালোকে চাব পাৰে। মানে দেখা নাপায়, ইমূৰৰ পৰা সিমূৰ ভালকৈ দেখা নাপায়। তো আমাৰ এই পথাৰত প্ৰথম আমাৰে মানে কঠীয়াটো ৰোৱা যাব। ফাৰ্ষ্ট কঠীয়া আমাৰে ৰোৱা যাব। তো এইখিনি ধুনীয়াকৈ পেক দিয়াৰ পৰা ব্যৱস্থা কৰা হৈছে, মানে হাল চাল মাৰা হৈছে। তো ইয়াতে পূৰা ধুনীয়াকৈ কঠীয়াবোৰ থোৱা হৈছে। তো তাত কঠীয়া ৰোৱা যাব। তো আপোনালোকে চাব পাৰে ধুনীয়া পৰিৱেশ, আৰু বতৰটো ইমান মানে ৰ'দটো দিয়া নাই। তো ধুনীয়া হৈছে। তো পেক দিব পৰা ব্যৱস্থা হৈছে। আপোনালোকক এইবোৰ কঠীয়া ধুনীয়াকৈ থোৱা হৈছে। মানে ইয়াতো ৰোৱা যাব, কিন্তু এদিনতে নহয়, কমপ্লিট দুদিনমান লাগিব। আৰু প্ৰায় 5 বিঘা মাটি আছে ইয়াতে। তো এই কঠীয়া ধৰা ধুনীয়াকৈ উঠাই থোৱা হৈছে। তো এইখিনি কঠীয়া তো তাত ভাগ কৰি থোৱা যাব। তো চাব পাৰে আপোনালোকে কঠীয়াবোৰ ইমান বেয়া হোৱা নাই, বহুত ওখ হৈছে প্ৰায়। বিদ্যা কৈছোঁ বন্ধুসকল, বিয়া পাতি কিনে পূৰা পথাৰত নামি যাব লগা হৈছে। একো নহয় দিয়কচোন, কৰিব পাৰি এইবিলাক কাম, ভাল লাগে পথাৰত আহি কিনে। বাকী আৰু PM কিষাণৰ 2000কৈ টকা পাওঁ দিয়ক, নাপাওঁ বুলি নকওঁ। আৰু আপোনালোকে কোনে পায় জনাবচোন মোক। বাকী আৰু মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পায় সেইটোও জনাব। যদি ভাল লাগে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু কিনো ক'ম, সকলোৰে ইউটিউব চেনেল আছে। তো সকলোৰে ভিডিঅ' চোৱাটো সম্ভৱ নহয়। তথাপিও যদি মোৰ ভিডিঅ'টো আপোনালোকে পাই মানে ভাল লাগে, তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ভাল লাগিব মনটো। তেনেহ'লে বলক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আপোনালোকে, বলক। তো কঠীয়াবোৰ ৰঞ্জিত আৰু অঞ্জনাৰ বিধান। তো ধুনীয়াকৈ কঠীয়াগিলা ৰোৱনীবোৰে ইয়াতে ৰুবটো। তো ভালকৈ থৈ দিলোঁ, আৰু যাতে পূৰা বেছি টাইম নালাগে ৰুওঁতে। তো দুদিনমান টাইম লাগিব, আৰু 2 দিন লাগিব। 2 দিনত ৰোৱা হৈ যাব। 6টা ৰোৱনী আছে যাতে। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আগলৈ। কঠীয়া লাগিলে যোগাযোগ কৰিব পাৰে, কঠীয়া বেছিকৈ আছে। তো বহুতৰ কঠীয়া পাৰিছিলে, মানে পানীৰ কাৰণে বহুত কঠীয়া বেয়াও হৈছে। তো বহুত গাজাও নাই। তো খেতিয়কবিলাকৰো বহুত অসুবিধা হৈছে এই ক্ষেত্ৰত।
subscribe to my channel, and also press this bell icon. বানপানীত যদিও ইমান পানী হৈছিল তো আমাৰ পথাৰত ইমান পানী নাথাকে পানী শুকাই যায় আৰু গুচি যায় বেলেগত তো বেছি অসুবিধা হোৱা নাই পানী যিখিনি লগা আছে তো ধুনীয়াকৈ আছে এইখিনিতে হৈ যাব আৰু চাওক আপোনালোকে সম্পূৰ্ণ মানে পৰিৱেশটো চাৰিওফালে তো ভিউটো চাওক আপোনালোকে আৰু অনুভৱ কৰক আপোনালোকে পথাৰৰ যিয়ে মানে পথাৰত যায়তো অনুভৱ কৰিব পৰিৱেশটো কেনেকুৱা লাগে পথাৰত থাকি